welcome back to my YouTube channel. কি খবৰ আশা কৰো আপোনালোক সকলোৱে ভালে আছে। এতিয়াৰ সময় ৰাতিপুৱা 7 বাজিছে আৰু আনদিনাৰ দৰে আজি ৰাতিপুৱাৰ কাম বনকিটা কৰি আজৰি হৈ এফালে যাবলৈ ওলালো। য'ত গৈ আমি পৃথিৱীৰ আটাইতকৈ বেছি সুখ অনুভৱ কৰোঁ। ভিডিঅ'টো আছিল সোমবাৰ বুলি কোৱা পিছততো চাগে আপোনালোকে গম পালেই হয়নে নহয় বাৰু কওকচোন। তাতে আকৌ শাওণ মাহৰ প্ৰথমটো সোমবাৰ। আপোনালোকক যে কৈছিলোঁ আগৰটো ভিডিঅ'ত যে শাওণ মাহৰ প্ৰথমটো ভিডিঅ' আমি দিব পৰাই নাই বুলি, আজি সেই ভিডিঅ'টোৱে আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। বলক তেন্তে আমাৰ লগতে আপোনালোককো লৈ যাওঁ। ভিডিঅ'টো কিন্তু একেবাৰে স্কিপ নকৰিব দেই আৰু সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলোঁ। আৰু এটা কথা কি জানে, আমি যে বাবাৰ ওচৰলৈ গ'লে বাটত এজাক হ'লেও বৰষুণ পামেই পাম, কিন্তু ভাল লাগে। মানে এনেকুৱা লাগে যেন যদিও আমি কিবা অশুদ্ধ হৈ আহিছিলোঁ, এই বৰষুণ জাগে যেন চব শুদ্ধ কৰি আমাক বাবাৰ ওচৰলৈ লৈ গৈছে। একো নাই, তাৰ পাছত আমি বৰষুণ জাক অলপ এৰাত তাৰ পৰা ওলাই দিলোঁ, কিন্তু ভিডিঅ'হে কৰা নহ'ল, বৰষুণ দি আছিল যে। আমিও নাজিৰাৰ বৰপুখুৰী পাৰ পালোগৈ। তেখেতে তাতেই কাপোৰ চেঞ্জ কৰি ল'লে। মাছকেইটালৈ মন কৰকচোন, ইমান ধুনীয়াকৈ খেলি আছে। আমিও সিহঁতক অলপ ব্ৰেড খোৱালোঁ, বৰ ভাল লাগিল। এনেকুৱাতে আশিস প্ৰিয়াৰ ফোন আহিল, তোমালোক আহিছা নাই বুলি। আমি আহিছোঁ বুলি ক'লোঁ, কিন্তু তাই সোধা তাই আকৌ নাই অহা বুলি ক'লে। এটা বিশেষ কাৰণত বোলে তাই আহিব নোৱাৰে, আৰু অকণমানিজনীৰ কথা সোধাত ক'লে তাইও নাই যোৱা। তাই বোলে দেউতাকে নিব আহিলেহে তাই যাব পাৰিব। সেয়ে ভাবিলোঁ আমিয়ে লৈ আহোঁগৈ, তাই নাথাকিলেতো বৰ আধৰুৱা লাগিব। আমি তাইক আনিব যাম বুলি কোৱা তাই যে কি ফূৰ্তি নহয়, একদম ক'ব নোৱাৰা হৈ গৈছে। কেইবাৰ যে ফোন কৰিছে। ৰাস্তাটো কিন্তু অলপ বেয়া, হ'ব একো নাই। আমি পালোহি আৰু সেইজনী খিৰিকীৰে আমাক চায়ে আছে। আশিস প্ৰিয়া ওলাই আহিল আৰু আমি ভিতৰলৈ সোমাই গ'লোঁ। এইবিলাক তাই পোৱা কিছুমান পুৰস্কাৰ, বৰ ধুনীয়াকৈ ৰাখিছে। আৰু এই ধুনীয়া ধুনীয়া মুকুটকেইটালৈ মন কৰকচোন, এইকেইটা তাইৰে হয়। তাই মডেলিং কৰে, গান নাচৰ লগতে সকলোতে পাৰ্গত। এয়া ককায়েকৰ লগত বহি অলপ দুয়োটাই গানো গালে, কেতিয়াবা ভালকৈ শুনাম দেই। এয়া বাইক ভনীয়েকৰ মৰম, ধুনীয়াকৈ ভাত কেইটামান খুৱাই আমাৰ লগত পঠিয়াই দিলে। আমিও মন্দিৰ পালোহি, কিন্তু কেনেকৈ বুজাওঁ, দিনা যে ভক্তৰ লাষ্টৰ পৰা লাইন। অগণন ভক্তৰ মাজত আমিও সোমাই গ'লোঁ মন্দিৰৰ ভিতৰলৈ বুলি। এনেকুৱা লাগিছে যেন কোনফালে সোমাওঁ কোনফালে নোসোমাওঁ তেনেকুৱা লাগি গৈছে। সেইদিনা ইমানেই হাজাৰ বিজাৰ ভক্ত, চাৰিওফালে আন একো দেখি নাপায়, কেৱল মানুহ। এইফালে পাই ন পাহাড়ি বাপ হয়। এনেকুৱাতে লগ পালোঁ ৰিমি বাক। তেওঁৰ লগতে অলপ সময় কথা পাতি কোনোমতে মন্দিৰৰ ভিতৰলৈ সোমাই গ'লোঁ। ভক্তৰ সমাগম, হাজাৰ হাজাৰ চাকি, এয়ে বাবাৰ শক্তি।
কিমান যে দূৰ দূৰণিৰ পৰা কিমান হাজাৰ হাজাৰ ভক্ত আহিছে। বাবাই যাতে সকলো ভক্তৰে মনৰ আশা পূৰ কৰে, মই তাকে প্ৰাৰ্থনা কৰিছোঁ। আৰু মোৰো পিছত বাবাই কাকো খালী হাতে নপঠিয়ায়। এয়া ভক্তসকলে শৰাই আগবঢ়াইছে। শিখাবাও আহি নিজৰ ঠাইত বহিলেহি আৰু নিৰ্মালি দি আশীৰ্বাদ কৰিছে। আৰু এইফালে আকৌ সকলোৰে বাবে প্ৰসাদৰ টোপোলাসমূহ বন্ধা হৈছে। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। বহুত মঠ মন্দিৰ ঘূৰিছোঁ, কিন্তু এইভাগৰ দৰে ইমান ভক্তৰ সমাগম কিন্তু ক'তো দেখা নাছিল আৰু চাগে দেখা নাপাম। এনেকৈ সকলো ভক্তকে প্ৰসাদ দিয়া হৈছে। তাৰ পাছত এনেকুৱা পৰিস্থিতি আহিল যে শিখাবাই নিজৰ বহাঘৰ এৰি সকলোকে এনেদৰে নিৰ্মালি হাতে হাতে দিবলগীয়া হ'ল। ইমান হাজাৰ হাজাৰ ভক্তক নিজৰ ঠাইত বহি এজন এজনকৈ নিৰ্মালি দি আশীৰ্বাদ দিয়াটো অসম্ভৱ হৈ পৰিল। আপোনালোকে চাকি জ্বলাওঁতে তাতে অৰিহণা নিদিব। আৰু সেই পইচাসমূহ জ্বলিছে, কিন্তু সেইটো বহুত বেয়া কথা আছে। লক্ষীক আপোনালোকে জ্বলাইছে, দান পাত্ৰ আছে, দান পাত্ৰত আপোনালোকে ইয়াত কেনেকৈ হ'ব?
এনেকুৱা হ'লগৈ পাছত তেওঁ নিজেই প্ৰসাদ দিবলগীয়া হৈছে। ৰাস্তাটো খুলি দিয়কচোন, এই ৰাস্তাটো খুলি দিয়ক, মানুহ অহা যোৱা কৰিবলৈ। ৰাস্তাটো খুলি দিয়ক বাইদেউ, যাবলৈ দিয়কচোন, সকলোতে মানুহ আছে। ৰাস্তাটো খুলি দিয়ক। এয়া মই লাইভ কৰি এগৰাকী ভক্ত যিয়ে তেওঁক লগ কৰিম বুলি বহু দূৰৰ পৰা ভাবিও লগ কৰিব পৰা নাছিল। সেয়ে আজি লগ পাই তেওঁ একেবাৰে আৱেগিক হৈ পৰিছে। তেখেত তেওঁৰ ল'ৰাটোৰ কাৰণে আহিছিল। তেওঁৰ ল'ৰাটোক বোলে সকলোৱে হাঁহে, কিন্তু নাপায়। যিসকলে কৈছিলে বা যিসকলে হাঁহিছিলে আৰু এনেকুৱা নকৰিব দেই।
আৰু শিকাবলৈ মন কৰিছে ইমান হাজাৰ হাজাৰ ভক্তৰ মাজত ৰাতিপুৱাৰ পৰা গধূলিলৈকে সকলোৰে লগত থাকিও কিন্তু তেখেত ভাগৰি নপৰে তেওঁকো বাবাই দিয়া এক অদ্ভুত শক্তি এয়া মন্দিৰৰ আৰতি পৰ্ব এটা বৰ গধুৰ পৰিৱেশ তাকো শব্দৰে বুজাব নোৱাৰি আমাৰ এই ভিডিঅ'টো যিসকলে চাই আছে সকলোৱে এবাৰ য'তে আছে তাৰ পৰা সেৱা জনাওক বাবাই কৃপা কৰিব তাৰ পিছত এনেকৈ সকলোকে আৰতি দিয়া হৈছে 이거로 나서 먹을게. 한 번.
বাহিৰত উলিয়াই আনিছোঁ বাহিৰত টিকলি ক'ত লুকাই দিলা ভাল লাগিলে এইবিলাকত এয়া ৰাজহুৱা আশীৰ্বাদ দি সকলোৱে সেৱা লৈছে অসমীয়াৰ মতে প্ৰথম সোমবাৰৰ তিথি তদুদ্দেশ্য কৰি বিশেষত কামনা সেৱকে মনৰ অভিলাষ সঞ্চিতপূৰ্ণ উদ্দেশ্য কৰি এইটো গীতাৱতী সহিত দক্ষিণায় কণ্ঠৰ্বলে ধৌবাং ওম সদা শ্ৰীম ভৈৰৱ আৰু আমিও আশীৰ্বাদ লৈ ঘৰলৈ বুলি ওলাই আহিলোঁ আপোনালোকক এটা কথা কোৱা হোৱাই নাই নহয় সেইদিনাখন অহাৰ সময়ত শিখাবাই আমাক এটা মৰমতে উপহাৰ দিছিলে আৰু সেই উপহাৰটোতনো কি আছিল ঘৰলৈ গৈ দেখাই আছোঁ আৰু তাতে এজনৰ পৰা গম পালোঁ যে গড়গাঁৱত ৰজাদিনীয়া গোলাঘৰ এটা আছে সেয়ে ভাবিলোঁ আগতে দেখা নাই যেতিয়া এবাৰ সোমাই চাই যাওঁ গৈ দেখিলোঁ পৰিৱেশটো ইমান লেতেৰা কৰি ৰাখিছে চাৰিওফালে গছ বননি আৰু বাকীবিলাক ৰজাদিনীয়া বস্তু ইমান ধুনীয়াকৈ সংৰক্ষণ কৰি ৰখা দেখোঁ কি এইটোনো কেলৈ এনেকৈ পেলাই থৈছে সেইটো কিন্তু গম নাপালোঁ সেইটো কাৰণে অলপ বেয়া লাগিল আৰু আমিও তাত বেছি সময় নৰখি ঘৰলৈ বুলি গুচি আহিলোঁ সংৰক্ষণ কৰি ৰাখিছে কিন্তু তেনেকৈ মানে এইটো ঠিক তেনেকৈ ৰখা নেদেখিলোঁ কাৰণ চাওকচোন পৰিৱেশটো চব লেতেৰা কৰি থৈছে বহুত বেয়া যেনেকৈ ৰজাদিনীয়া বস্তুবিলাক ইমান ধুনীয়াকৈ ৰাখিছে যেনে ৰংঘৰ কাৰেংঘৰ সকলোবিলাক ইমান ধুনীয়াকৈ ৰাখিছে কিন্তু এইটো যে এনেকুৱা অৱস্থা কৰি থৈছে সেইটো কাৰণে অলপ দেখিব বেয়া
লেতেৰা দেই ইমান হাবি জন্তু চাইনবোৰ্ডখন দি দিব খালি ৰজা ধুনীয়া এটা দেখা পালোঁ এজাক মহ বৰ ধুনীয়াকৈ আহি আছিল সিহঁতকো আমি কেপচাৰ কৰি ধৰি ৰাখিলোঁ আৰু এই ধুনীয়া পৰিৱেশটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আমিতো প্ৰতিটো সোমবাৰে মন্দিৰলৈ যোৱা হয়েই আৰু আমাৰ ভিডিঅ' চোৱা যদি কোনোবা সোমবাৰৰ দিনটোত মন্দিৰলৈ যায় আৰু যদি আমাক দেখা পায় নমতাকৈ নাথাকিব কিন্তু আৰু আমিও লাহেকৈ ঘৰ পালোহি আৰু যে কৈছিলোঁ উপহাৰটোৰ কথা এইটোৱে আছিল শিখাবাৰ মৰমৰ উপহাৰটো আপোনালোককো এবাৰ দেখুৱাই দিলোঁ আৰু এই সুযোগতে থেংক ইউ শিখাবা আৰু যদি আজি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু একেবাৰে নাপাহৰিব তেন্তে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বাই বাই গুড নাইট